আমা মা মই ওলাইছো দেই মোক মিটখন দেচোন তই যা আনকে যা কলে ওলাইছা ভাইটি এ নৈ কাষৰ মাটিখিনি এবাৰ চাফা কৰি পেলাই খেতি কৰিম বুলি ভাবিছো কোনখিনি মাটি এই আমাৰ যে নৈ কাষত যে বহুত কেইডৰা মাটি আছে যে সেইখিনি সব চাফা কৰি এবাৰ খেতি কৰিম বুলি ভাবিছো না তই কি ক সেইটো ভাল কাম হ'ব জানো কিয় গম পাইছা না আজিকালি কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বাঘে মানুহ খাইছে খবৰটো পাইছা চাগে পাইছো কালি পৰহি অৰুণাচলত বাঘ এটাই মানুহ খালে আকৌ আমা মিটখন লৈ তই আকৌ এদিনা শুনিছা সোণপুৰাত হাতী এটাই মানুহ মাৰিলে এই কাৰণবোৰৰ সৃষ্টি ক'ৰ পৰা হৈছে বুলি ভাবো বাৰু ক'ৰ পৰা হৈছে তহঁতৰ নিচিনা কিছুমান মানুহৰ ভুলৰ কাৰণে সৃষ্টি হৈছে এই যে নৈ কাষৰ চাপৰিখন যে জুৰি কিনে খেতি কৰো বুলি ভাবিছ তাত কিমান জীৱ জন্তু আছে গম পাও আৰু সেই জীৱ জন্তুৱে থকা ঠাইখন অকুপাইড কৰাৰ কোনো যুক্তি নাই ভাইটি লগৰ কেইটাকো বুজাবি নৈ কাষৰীয়া যিবিলাক হাবি বন হ'ল বা চাপৰি হ'ল সেইবিলাকতো জীৱ জন্তুৰ ঠাই হয় নাই আমি যদি নিজৰ স্বাৰ্থত গোটেই ঠাইবোৰ লৈ লওঁ সিহঁতে বাৰু ক'ত থাকিব এতিয়া দেখিছো আমাৰ সদিয়াত ক'তো ওলাব পৰা নাই চাৰিওফালে বাঘ ওলাইছে এইটো কথা ভবাই নহল নহয় মই লগৰ কেইটাৰ লগত আলোচনা কৰিলো যে গোটেই আমাৰ যেইডৰা মাটি আছে গোটেইখিনি চাফ চিকুণ কৰি আমি খেতি কৰিম বুলি ভাবিছিলো তাতে জীৱ জন্তু যে ইমানখিনি অনিষ্ট হৈ যাব ক'ত থাকিবলৈ সিহঁতৰ স্থানে নাই তাকেতো সিহঁতক ক'ব লাগিব কথাটো ন আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যদি জীৱ জন্তুৰ মূল্য নুবুজো হয়নে নহয় বাৰু পৃথিৱীখনতো কেৱল আমাৰে নহয় সকলোৰে হয় আৰু তহঁতৰ দৰে উঠি অহা প্ৰজন্মই যদি এই পৃথিৱীখন ৰক্ষা নকৰ তেনেহ'লে কোনে কৰিব হয়নে নহয় কচোন মা হয় বোপাই বাইৰে যি কৈছে বহুত ভাল কথা ক'লি আজি দেই মই বুজিয়ে পোৱা নাছিলো এইখিনি কথা মানুহ এইবোৰ একো নেজানোৱে পৃথিৱীখনতো অকল আমাৰ নহয় পৃথিৱীত জীৱ জন্তু সকলোৱে হয় অকল মানুহ থাকিলেতো পৃথিৱীখনৰ নহ'ব হয় হয় দে হ'ব দে বোপাই বাই দে মই মিটখন তই থৈ দে মই লগৰ কেইটাক ভালকে বুজাই আহো যে হাবিখন আমি চাফা নকৰো থাকক তেনেকে জীৱ জন্তুৰ কাৰণে ঠাই হওক সেইডোখৰ দেই বহুত ভাল কথা ক'লি আমাৰনো ঢেৰ মাটি আছে এইবোৰতে খেতি বাতি কৰচোন আজিকালি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলে বহুত ভাল উপাৰ্জন কৰিব পাৰি ভালকে খেতি কৰিব পাৰি কিন্তু আমি কথা ভবাই নাছিলো গমেই পোৱা নাছিলো নহয় হয় জীৱ জন্তু বিলাক ক'ত থাকিব যদি আমি হাবি বন চাফা কৰি জ্বলাই দিওঁ সেইকাৰণে বাঘৰ ইমান মানে উৎপাত উপদ্ৰৱ হৈছে বাঘৰ উপদ্ৰৱ হৈছে আৰু এটা কথা বেছি ৰাতি নুফুৰিবি দেই হ'ব দে শুনিছ নাই পাতিনৰ নৈ গাঁৱতো বাঘ ওলাইছে বোলে আকৌ সেইদিনা সেয়া চাপৰিতো বাঘে মানুহ এটা কামুৰিলে বহুত বেয়াকে কামুৰিলে আজি ৰাতিপুৱা শুনা পাইছিলো আমাৰ বোলে দিছৰি দলঙতো বোলে বাঘ ওলাইছে সঁচানে মিছা নাজানো নহয় এতিয়া দেখা সকলেহে গম পাব হ'ব দে চব কথা বাদ দি মই লগৰ কেইজনক ভালকে বুজাই আহো যে আমি নৈ কাষত থকা আমাৰ মাটি কেইডৰা আমি চাফা নকৰো নকৰিবি তই বহুত ভাল কথা ক'লি আজি তোৰ পৰা বহুত ভাল কথা এটা শিকিলো দে সেইখিনি বনৰীয়া জীৱ জন্তুৰ ঠাই হয় সেই ঠাইখিনি আমি কেতিয়াও দখল কৰিব নালাগে দখল কৰিব নালাগে হ'ব মই লগৰ কেইজনক কৈ আহিছো